উপস্থিত আমার কার্যকরী সভাপতি প্রাক্তন মন্ত্রী বিশিষ্ট বিশিষ্ট রাজনীতিবিদ আমার জনাব আমার মনত আছে আমার ওয়ার্কিং আমার মাটির মালিক শমশের ভাই এটা আছে আমার জেনারেল সেক্রেটারি সিদ্দিকারি ঠাকুরিয়া ভাইস প্রেসিডেন্ট আওয়াল ভাই যুব মোর্চার ওয়ার্কিং প্রেসিডেন্ট আর আমার মহিলা মোর্চার কেইবাজনো প্রতিনিধি আমার মজুত আছে। সো আমি দীঘল বক্তব্য নকৰোঁ, বহুত দিনৰ পৰা থিয় হৈ আছোঁ। আজি 20টা বছৰ 2টা দশক আমি এই পতাকাৰ তলত আছোঁ আৰু অসমৰ বিভিন্ন জ্বলন্ত সমস্যাসমূহ, অসমৰ বিভিন্ন জাতি জনগোষ্ঠীৰ সমস্যাসমূহ পাৰ্লামেণ্টাৰী এছেম্বলি, সুপ্ৰিম কোৰ্ট, হাইকোৰ্ট, ৰাজপথ য'ত যিটো প্ৰয়োজন হৈছে আমি যোৱা 20টা বছৰে ডিপ্ৰাইভ ডিপ্ৰেছ যিবিলাক কমিউনিটি আছে, লাঞ্ছিত বঞ্চিত মানুহখিনিৰ কাৰণে সংগ্ৰাম কৰি আহিছোঁ। ইয়াত সাক্ষী গোটেই অসম আৰু আজিৰ এই পতাকাৰ তলত আমি গোটেই একত্ৰিত হৈ আজি আমাৰ এই দলটোৰ সৃষ্টি হওঁতে প্ৰায় 16জনকৈ মানুহ নিহত হৈছে, শ্বহীদ হৈছে। তেখেতক আমি শ্ৰদ্ধাৰে সোঁৱৰিছোঁ। যিসকল ব্যক্তিক গুলীয়া হৈছে তেখেতক আমি সোঁৱৰিছোঁ। যোৱা 20টা বছৰ যি যাত্ৰা, এইটো অনুভৱ কৰিলে মোৰ বুকুটো গধুৰ হৈ আহে, মনটো যথেষ্ট গধুৰ হৈ যায়। এটা সময়ত যিসকল লগৰীয়াক বা যিসকল যদি সতীৰ্থক লগ পাই একেলগে কাম কৰিছিল, বহুতেই আজি এই পৃথিৱীত নাই। বহুত ছিনিয়ৰ ব্যক্তি আমাৰ মাজত আছিল, বহুত ছিনিয়ৰ বহুত পুৰণা ব্যক্তিসকল আমাৰ মাজত আছিল, যিবিলাক ব্যক্তি আমাৰ মাজত নাই। তেখেতসকলক আমি শ্ৰদ্ধাৰে সোঁৱৰিছোঁ, যিবিলাকে আমাক এই বাট দেখাই দিছিল। কিন্তু এতিয়া আমাৰ আগত প্ৰত্যাহ্বান, প্ৰতিটো দলত আপ ডাউন থাকেই। আমাৰ সভাপতি হাৰিছে, তাৰ কাৰণে চবৰ মনটো বেয়া হোৱা যেন অনুভৱ কৰিছোঁ। এই সময়ত ধৈৰ্যৰ অত্যন্ত প্ৰয়োজন, প্ৰপাৰ প্লানিঙৰ অত্যন্ত প্ৰয়োজন আৰু কাম কৰাৰ যিটো স্পৃহা বা যিটো মনোভাৱ, সেইটো আকৌ নতুনকৈ বান্ধিব লাগিব। মই অনুভৱ কৰিম আমাৰ সন্মানীয় সভাপতি ডাঙৰীয়াই তেখেতৰ এটা বলিষ্ঠ নেতৃত্বৰ জৰিয়তে সকলোকে কেনেকৈ একেলগে বান্ধ খুৱাই এটা নতুন টিম স্পিৰিট গঠন কৰি কাম কৰাব পাৰে। সেনেকৈ কৰিলে নিশ্চয় এই দল আৰু শক্তিশালী হ'ব আৰু মজবুত হ'ব, কাৰণ এই দলৰ প্ৰয়োজন আছে, প্ৰাসংগিকতা অত্যন্ত বেছি আছে। আজি অসমৰ যিটো পৰিস্থিতি, এই পৰিস্থিতিত এই দলৰ প্ৰাসংগিকতা যদি আমি স্পষ্ট কৰিব নোৱাৰোঁ, আমি যদি ভালকৈ লাগিব নোৱাৰোঁ, তেতিয়াহ'লে আমাৰ কাৰণে বিপৰ্যয় হ'ব। আৰু আমি এই যিটো ফৰাম, যিটো মঞ্চৰ পৰা আমি যেনেকৈ কথা ক'ব পাৰিছোঁ, অসমৰ বিভিন্ন ৰাজনৈতিক পৰিস্থিতিত, অসমৰ বিভিন্ন সামাজিক পৰিস্থিতিত আমি যেনেকৈ আমি কথাবিলাক পাতিব পাৰিছোঁ, সকলো ফৰামতে সেইটো নোৱাৰে। যদিও মনৰ মাজত থাকিব, কিন্তু বহুত পাৰ্টি সেইটো এলাও নকৰিলে বহুত প্ৰব্লেম আছে। সেইকাৰণে আমি আমাৰ সমস্যাৰ লগতে সকলো মানুহৰ সমস্যা, সকলো অসমবাসীৰ সমস্যাসমূহ সম্পৰ্কে আমি সজাগ হৈ আছিলোঁ, অহা দিনত থাকিম। আজি 20তম প্ৰতিষ্ঠা দিৱসত আমি শ্ৰদ্ধাৰে আমাৰ সভাপতি নানা বদৰুদ্দিন আজমল চাহাব একদম আমাৰ মাজত আছে, তেখেতক সোঁৱৰিছোঁ, তেখেতক সহযোগিতা কৰিছোঁ আৰু শ্বহীদসকলক প্ৰতি আমি মৰ্মবেদনা জ্ঞাপন কৰি আজি আমাৰ এই পতাকাৰ তলত আমি আকৌ প্ৰতিজ্ঞাবদ্ধ হৈ যাতে এই দল শক্তিশালী কৰিব পাৰোঁ, লাঞ্ছিত বঞ্চিত মানুহৰ কণ্ঠ ভয়েছ অফ দ্য ভয়েছলেছ পিপল হৈ থাকিব পাৰোঁ, তাৰ কাৰণে এটা আহ্বান ৰাখি মই বক্তব্য সামৰণি মাৰিছোঁ। পৰৱৰ্তী কাৰ্যসূচী হিচাপে আপুনি ৰাখি আপোনাৰ